হাই গাইজ নমস্কাৰ। আজি মই অন্যটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মানে আমাৰ এইফালে বৰষুণ দিছিলে। আমাৰ মানে হ'ল 4-5 দিনমান দিয়া। এয়া চাওক মানে আমাৰ পথাৰ পূৰা পানী উপচি পৰিলে। আৰু এতিয়া মই আৰু ভণ্টি এনেই অকণমান ওলাই গৈছোঁ, মানে লগৰজনীৰ ঘৰত গৈছোঁ। তাত গৈ কি কৰোঁ কি নকৰোঁ তাকে দেখাব চেষ্টা কৰিম আৰু। আৰু এতিয়া লগৰজনীৰ ঘৰ পাই গ'লোহি। এয়া আছোঁ পোৱালিকেইটা। লগৰজনী ভণ্টিয়ে কিবা এটা কৈ আছে। ভাষা কৈ দিয়ক। আমি চোতালৰ পোক ধৰি আছোঁ। এনাই আহি আছে নেকি? এনাই কি হৈছে? কেতিয়া আহিলা আকৌ? থাকক তেনে দেই। ভালে দে আপোনাৰ। আৰু এতিয়া আমি এনেই দোকানৰ ফালে অকণমান ওলাই গৈছোঁ। এয়া চাওক ইমান ধুনীয়া চেনেহী, ইমান ধুনীয়া পৰিৱেশ। আৰু এইখন দেখিছে লক্ষীমপুৰ হাই স্কুল। মই ইয়াতে পঢ়া আকৌ দেই। এয়া দেখা হৈছে বজাৰ কৰি ঘৰলৈ গৈ আছোঁ। আৰু এতিয়া মই এইফালে দেখিছে মই প্ৰজেক্ট কৰি আছোঁ। মোৰ এতিয়া ফাইনেলি এছাইনমেণ্ট বনাই হৈ গ'ল। এয়া চাওক কম্পিউটাৰ, ইংলিছ আৰু পেইণ্টিং বনাই আছোঁ, মানে বনাই হৈ গ'ল আৰু। এয়া চাওক